फ्रेंड्स वेलकम टू माय यूट्यूब चैनल सकलोके मोर यूट्यूब चैनलटले स्वागतम जनाइছো आशा करो आपनालोक सकलो भाले कुशले आछे আজি মই লৈ আহিছো নতুন এটা ৰেচিপিৰ ভিডিও আশা কৰো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিব আজি মই লৈ আহিছো ওৰিও বিস্কুটেৰে বনোৱা এটা ৰেচিপি যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰি থৈছে তেনেহলে বহুত বহুত ধন্যবাদ বলক এতিয়া দেৰি নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়ো प्रथमे आमाक লাগিব ओरिओ बिस्कुट মই এটা ओरिओ बिस्कुट লৈ লৈছো এয়া দেখিছে আপোনালোকে বিস্কুটৰ পৰিমাণটো কম বেছি কৰিব পাৰে মই এটাই লৈ লৈছো ইয়াৰ মই যিখিনি ক্ৰীম আছে সেইখিনি এক্সট্ৰাকৈ উলিয়াই লৈছো আপোনালোকে নিশ্চয় মন কৰিছে আৰু মই বিস্কুটখিনি এটা মিক্সি জাৰ লৈ লৈছো আৰু তাত এনেদৰে থৈ গৈছো এতিয়া মই যিখিনি বিস্কুট আছিল সেইখিনি ধুনিয়াকৈ গ্ৰাইন্ড কৰি লম একেবাৰে মিহিকৈ গ্ৰাইন্ড কৰি লম এয়া এইখিনি মোৰ ধুনিয়াকৈ গ্ৰাইন্ড কৰা হৈ গৈছে আৰু মই আটাইখিনি এনেদৰে উলিয়াই লৈছো এতিয়া মই বিস্কুটখিনিত চামুচ এখনৰ সহায়ত অলপ অলপকৈ গাখীৰ দিছো বেছি দিব নালাগে অকনমান দিলে হৈ যায় মই এয়া দেখিছে 3 চামুচ মান জোখৰ দি দিছো এয়া আটা যেনেদৰে ধুনিয়াকৈ মঠি লোৱা হয় ঠিক তেনেদৰে মঠি লৈছো এয়া দেখিছে পুনৰাই কৈছো গাখীৰ একেবাৰে কমকৈ দিব এতিয়া মই ক্ৰীমখিনিটো অকনমান গাখীৰ দি লৈছো এয়া আপোনালোকে মন কৰিছে মই চামুচখনৰে পুৰা 1 চামুচো দিয়া নাই তাতকৈ কম দিছো আৰু এতিয়া মই চামুচখনৰ সহায়ৰে ধুনিয়াকৈ এনেদৰে মিক্স কৰি দিছো আৰু এটা পেষ্ট বনাই লম এয়া আমাৰ ক্ৰীমৰ মিশ্ৰণটো ৰেডি হৈ গৈছে এয়া আপোনালোকে লক্ষ্য কৰিছে মিশ্ৰণটো ঠিক এনেকুৱা হ'ব লাগিব মই দেখুৱাৰ ধৰণে আপোনালোকে কৰি ল'ব এয়া দেখিছে এতিয়া মই এনেদৰে প্লাষ্টিক পেপাৰ এখন লৈ লৈছো আৰু তাত মই ইয়াৰ বিস্কুটৰ মিশ্ৰণখিনি দি লৈছো আৰু এনেদৰে মই দেখুৱাৰ ধৰণে আপোনালোকে কৰি ল'ব আৰু এইখিনি ঠিক ৰুটি বেলাৰ দৰে এনেদৰে বেলি ল'ব আৰু খুব সাৱধানে বেলিব নহতুবা ইয়াৰ যিবিলাক সাইড আছে সেইবিলাক ফাটি যাব পাৰে এয়া দেখিছে মোৰ এইখিনি বেলা হৈ গৈছে এতিয়া মই এখন চাকুৰ সহায়ত ইয়াৰ চাৰিটা সাইড ধুনিয়াকৈ কাটি লম এয়া দেখিছে আপোনালোকে এয়া মোৰ ইয়াৰ চাৰিটা সাইড ধুনিয়াকৈ কটা হৈ গৈছে এতিয়া মই ইয়াৰ যিখিনি এক্সট্ৰা সাইডৰ ফালে ৰখি গৈছে সেইখিনি এনেদৰে এক্সট্ৰাকৈ ৰাখি দিছো এয়া দেখিছে এতিয়া মই ক্ৰীমৰ মিশ্ৰণটো ইয়াৰ ওপৰত লগাই লম এয়া দেখিছে মই চামুচখনৰ সহায়ত ধুনিয়াকৈ এনেদৰে লগাই লৈছো আৰু খুব সাৱধানে লগাব আৰু ক্ৰীমৰ মিশ্ৰণটো লগাওতে এটা কথা মন কৰিব যাতে ইয়াৰ ক্ৰীমখিনি ধুনিয়াকৈ চাৰিওফালে লাগি যায় এয়া এয়া মোৰ মিশ্ৰণখিনি ধুনিয়াকৈ লগোৱা হৈ গৈছে এতিয়া মই এইখিনি এনেদৰে দেখুৱাৰ ধৰণে ফোল্ড কৰি লম এয়া দেখিছে আপোনালোকে মই যেনেদৰে কৰিছো ঠিক তেনেদৰে কৰি ল'ব এয়া দেখিছে আৰু ফোল্ড কৰোতে খুব সাৱধান হ'ব নহয়তোবা এইখিনি ভাগি যাব পাৰে এয়া দেখিছে এতিয়া মই পুনৰাই সেই প্লাষ্টিক পেপাৰখনেৰে ফোল্ড কৰি লোৱা বিস্কুটৰ মিশ্ৰণখিনি এনেদৰে পুনৰাই আকৌ মেৰিয়াই লম এয়া দেখিছে আৰু এইখিনি মই আধা ঘণ্টাৰ বাবে ফ্ৰিজৰ আইচ মেকাৰত ৰাখি দিম এয়া আধা ঘণ্টাৰ পাছত মই এইখিনি উলিয়াই লৈছো এয়া দেখিছে আমাৰ ওৰিও বিস্কুটৰ ৰেচিপি ৰেডি হৈ গৈছে এতিয়া মই এখন চাকুৰ সহায়ত এনেদৰে পিচবোৰ কৰি লৈছো এয়া দেখিছে
এয়া আমাৰ অৰিঅ' বিস্কুটৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।